আলফা স্বাধীনলৈ এখন মুকলি চিঠি। ককাই, ক'ত আছে আপুনি? ভূটান, বাংলাদেশ নে ম্যানমাৰৰ গভীৰ অৰণ্যত? ককাই, আপুনি সাৰে আছেনে? নে টোপনিৰ ভাওত আপুনি ভাও লৈছে বদনহঁতৰ দৰে? দেশখন যাওঁ যাওঁ, জাতিটো যাওঁ যাওঁ, দিনে নিশাই টোপনি সৰিছে মোৰ দুখনি আইৰ। ৰাজপথবোৰ আজি হ'ল জনগণৰ ঘৰ। ৰজাৰ লাঠি, গোৰ, বুলেটৰ আঘাত এতিয়া অলংকাৰ। ককাই, কিবা এটা কৰক। আপোনালোকে এতিয়া সকলোৱে বাট চাই আছে। ককাই, আপুনি কোৱাৰ দৰে এইখন দেশত সঁচাকৈয়ে কলম আৰু প্ৰতিবাদী কণ্ঠৰ কোনো মূল্য নাই। নাই কোনো মূল্য গান্ধীৰ আদৰ্শেৰে কৰা আন্দোলন অথবা প্ৰতিবাদ। অন্নখন, গণসত্যাগ্ৰহ, জোৰ সমদল, জনতাৰ গৰ্জন, ৰাইজৰ সকিয়নি, অৱস্থান ধৰ্মগত, কত যে কি কৰা নাছিল মোৰ দেশৰ জনগণে। কিন্তু গণতন্ত্ৰৰ সকলো আৱাজ ভৰিৰে গছকি ধ্বংস কৰিব খুজিছে অসমীয়াইক। ককাই, ককাই, আমি কালৈ বাট চাম আৰু কওক? ককাই, আমি কালৈ বাট চাম আৰু কওক? যিসকলক বুকু ৰুম দি তুলি তালি ডাঙৰ কৰিছিলো, যিসকলক আগ পিছ নুশুনি নিজতকৈও বেছি বিশ্বাস কৰিছিলো, সেইসকলে আমাক চৰম বিশ্বাসঘাতকতা কৰিলে। ককাই, আজি অসমীয়া প্ৰতিজন ডেকাৰ গাত প্ৰতিশোধৰ তেজৰ বিৰবিৰণি বব ধৰিছে। প্ৰয়োজন হলে নিজক বলিদান দিবলৈও সদা জাগ্ৰত মোৰ অসমীয়াৰ সন্তান। আপুনি মাত্ৰ এবাৰ কওক আহ বুলি। হাজাৰজন কি লাখজনে আপোনাৰ সতে চামিল হ'ব আইৰ দুখবোৰ মচিবলৈ সৰ্বকালৰ বাবে। জীৱনটো নেকি আজি আছে কালি নাই। আইক পূজা কৰোঁতে যদি যাওক মোৰ জীৱনটো, তাত মোৰ কোনো আক্ষেপ নাই। মোৰ বুকুৰ ৰঙা তেজেৰে বোলাম জননীৰ বিজয়ৰ ধ্বজা, আৰু উৰি থাকিব সৰ্বকালৰ বাবে অনাদি অনন্তকাললৈ নীলিম আকাশত। ককাই, আপুনিচোন কৈছিল সিদিনা মোৰ আইৰ সন্তানৰ গাত ৰজা ঘৰৰ নখৰ আচুৰ পৰিলে কথা বেয়া হ'ব বুলি। আপুনিচোন সকিয়াইছিল নিৰপৰাধী ছাত্ৰ সমাজৰ গাত পুলিচৰ লাঠিৰ কোব পৰিলে কথা বেয়া হ'ব বুলি। আপোনাৰ কথা জানো ৰজাঘৰে গুৰুত্ব দিলে? হাজাৰজন নিৰপৰাধী লোকক লাঠিৰ কোব ফুটোৱা হ'ল। বুট জোতাৰে মোৰ আই নবৌ বাই ভনীজনীক চৰম বেত্ৰাঘাত কৰা হ'ল। 5জনকৈ আইক ভাল পোৱা তেজাল যুৱকক বুলেটেৰে থকা সৰকা কৰা হ'ল। তাৰপিছতো ককাই, আপুনি নিমাত কিয়? এবাৰ বজ্ৰকণ্ঠ আপোনাৰ মুখেৰে শুনিব খোজো, এবাৰ আপোনাৰ ভাষাৰে প্ৰতিবাদৰ শ্লোগান শুনিব খোজো, য'ত নামঘৰৰ ধবা শংখৰ সলনি বাজিব বুলেটৰ শব্দ। ককাই জানে, ককাই মোগলক খেদি পঠিয়াটো তেতিয়া সহজ কথা আছিল, কাৰণ তেতিয়া তথাকথিত গণতন্ত্ৰ নাছিল। ৰামিঘক খেদি পঠিয়াটো তেতিয়া সহজ কথা আছিল, কাৰণ তেতিয়া তথাকথিত গণতন্ত্ৰ নাছিল। কিন্তু ককাই এতিয়া যেন মোগলতকৈ ভয়ংকৰ এইসকল গণতন্ত্ৰৰ দোহাই দি ধ্বংস কৰিব খুজিছে জাতিটোক, বন্ধ কৰিব খুজিছে আইৰ মুখৰ মাতষাৰ সৰ্বকালৰ বাবে। ককাই,
ককাই এয়াই চূড়ান্ত সময় আপোনাৰ বাবে হয়তো এয়াই আপোনাৰ বাবে অগ্নি পৰীক্ষা, জাতিটোৰ লগত চামিল হোৱাৰ। নহলে জাতিটোৰ শেষ হোৱাৰ পাছত আপোনাৰ অস্তিত্বও কৰবাত নিশেষ হৈ যাব। ককাই, এয়া সময়ৰ আহ্বান, আহক ককাই, এয়া সময়ৰ আহ্বান।